ফুটবলাৰসকলক এটা উদ্দেশ্যি কৈছো যে বিষ্ণু ভাষাৰে 10 লাখ টকাৰ এটা স্থায়ী কাৰ্যালয় আপোনালোক অহা বছৰ খেল পতাৰ আগতে আমি আধা কিলাকৈ কাম আৰম্ভ কৰিবলৈ আমি ইয়াত খেলত উপভোগ মানে অংশগ্ৰহণ কৰিম এইখিনিকে ক'লো পৰম শ্ৰদ্ধেয় দৰাবৰী বিষ্ণুজ্যোতি যুৱ সংঘৰ উদ্যোগত আজি চূড়ান্ত ফুটবল খেলখনিৰ এই উদ্বোধনী তথা ফাইনেল খেলত উপস্থিত থকা আমন্ত্ৰিত পৰম শ্ৰদ্ধেয়ৰ অতিথিক্ৰমে মাননীয় গুণধৰ নাথ ডাঙৰীয়া আৰু অৱসৰপ্ৰাপ্ত শিক্ষক মাননীয় পাটৰ ডাঙৰীয়া পদুকণ দেউৰী ডাঙৰীয়া প্ৰমুখে কৰি আজি ইয়াত আমন্ত্ৰিত পৰম শ্ৰদ্ধেয় বিশিষ্ট অতিথিসকল আৰু বিষ্ণুজ্যোতি যুৱ সংঘ পুথিভঁৰালৰ কাৰ্যকৰ্তাসকল উপস্থিত আছে জৰাবৈ ফুটবল একাদশ আৰু মৰিগাঁও ফুটবল একাদশৰ পৰম শ্ৰদ্ধেয় খেলুৱৈসকল আৰু ইয়াত এই খেলত বিশেষভাৱে পৰিচালনাৰ দায়িত্বত থকা পৰম শ্ৰদ্ধেয় খেল পৰিচালকসকল আৰু খেল উপভোগ কৰিবলৈ অহা পৰম শ্ৰদ্ধেয় ৰাইজ আজি খুবখনত অট'নমাছ কাউন্সিল আছাম মৰিগাঁও আপোনালোক সকলোলৈকে কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ সঁচাকৈ যদিও খেল উদ্বোধনী পূৰ্বতে চমু বক্তব্য থাকিব লাগিছিল কিন্তু সময় নাটনিৰ কাৰণে তেখেতসকলে জিৰণি সময়তেই চমু দুআষাৰ ক'বলৈ দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই খেলখনি উদ্বোধনৰ দায়িত্বত আছিল আমাৰ অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য আপোনাৰ সকলোৱে মৰম আৰু শ্ৰদ্ধাৰ মাননীয় জীৱন চন্দ্ৰ ফুৰুদেৱ তেখেতৰ কেইবাখনো মিটিং থাকিব লগা হোৱাত আমাৰ নিকিনকে ইয়ালৈ পঠাইছে যেই নহওক আমাৰ দায়িত্ব আছে যে বিষ্ণুজ্যোতি যুৱ সংঘ পুথিভঁৰাল মৰিগাঁও জিলাত নপৰিলেও মৰিগাঁও এটা বিশেষ অংশৰ এই অঞ্চলটোৰ মৰিগাঁও এটা গৌৰৱস্বৰূপ ইয়াত প্ৰতি বছৰে ফুটবল অনুষ্ঠিত কৰি আমাৰ খেলুৱৈ বন্ধুসকলক বা ফুটবল কিছু প্ৰতিভা জন্ম দিয়াটো তেখেতসকলৰ যথেষ্ট ইয়াত মানে অৰিহণা আছে সেইটো কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ আজি আমি এই কথাটো অনুভৱ কৰিব লাগিব যে আজি ইয়াত ফুটবলাৰসকলক এটা উদ্দেশ্যি কৈছো যে বিষ্ণু ভাষাৰে 10 লাখ টকাৰ এটা স্থায়ী কাৰ্যালয় আপোনালোক অহা বছৰ খেল পতাৰ আগতে আমি আধা কিলাকৈ কাম আৰম্ভ কৰিবলৈ আমি ইয়াত খেলত উপভোগ মানে অংশগ্ৰহণ কৰিম এইখিনিকে ক'লো আৰু খুব ভালভাৱে খেলি প্ৰতিভা সৃষ্টি কৰিবৰ কাৰণে সকলোৱে আহ্বান জনাই মানে আজি ভাষণ সামৰণি ধন্যবাদ ছাৰ আপোনাক ধন্যবাদ তাৰপিছত থিয়তা আহি পালে এই পোচাক দেখিছোঁ নে আমাৰ ইয়াত সেইখিনিতে পাতিম থিয়তা এবাৰ মানে ধামাকা দিছোঁ এইপিনে মামা 30 টকা ৰাখচোন বাৰু হ'ব দেখোন এইখিনিতে টাইম আহি লওক বাৰু নাপাওঁ আহিবি বাৰু সেইটো এতিয়া মোক কেনেকৈ ক'ম ইমান মানুহ ভিৰ পইচা লৈ সেইটো নকওঁ দিয়ক ছাইডত থৈ দিবি
গেম ঠিকে আছে মাটি খেল বুলি মাটি খেল সাইড কেনে চেঞ্জ কৰি ল আবে আপ কেনে কোন একেলগে আছে তিনটা হাত যা 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 ও ইয়ার কি কইল অকলে লৈ যাবা অকলে লৈ যা বনা দিছিলে বঢ়িয়া সৌবাই নিবা নিজে বনাব পাৰে হেৰি খুলিব পাৰে হেৰি লগাব পাৰে বলো 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 ফাৰ্ষ্ট টাইম গো মিনিট বিৰতি সময় মাজমজিয়াতেই মই অনুৰোধ জনাব বিচাৰো যে এই পিছপৰা জনজাতি এলেকাটোত আজি কাৰণ এই কথাটো আমি ক'ব খুজিছোঁ যে আজি যিখিনি সময়ত ভাৰত চৰকাৰ অসম চৰকাৰে ফুটবলক অতি গুৰুত্ব দিছে কাৰণ কালি পৰহি ফুটবল খেলৰ মহাৰণ অনুষ্ঠিত কৰি এই গ্ৰাম্য অঞ্চলৰ পৰা প্ৰতিভা সৃষ্টি কৰা আসাম গঠনে ব্যস্ত অৰিহণা লৈছিল বা বিশেষ দায়িত্ব লৈছিলে গতিকে এই মহাৰণবোৰ পাতি থাকিলে নিশ্চিতভাৱে আমাৰ মাজৰ পৰা ভাল প্ৰতিভা ওলাব আৰু তাৰ লগে লগে আজি বিষ্ণু ৰাভাই
চোৱাটো পৰিৱেশ বিচৰা নাই। তাৰ কাৰণে তেখেতসকলে কম পুঁজিৰ সৈতে জড়িত থাকি ৰাইজৰ অন্যান্য বিভিন্ন সহযোগিতাত আজি সজীৱ হৈছে যিটো ফুটবল অনুষ্ঠিত কৰি আহিছে। ইয়াৰ জৰিয়তে আমি কিছু মানে প্ৰতিভাৰ অনুসন্ধানত আছো আৰু ইয়াত আজি নিশ্চিতভাৱে প্ৰতিভাৰ সৃষ্টি হ'ব আৰু কিছুমান প্ৰতিভা মানে ইয়াত জীয়াই ৰখাৰ ব্যৱস্থা কৰিছে আৰু কিছু প্ৰতিভাৰ সন্ধানত আছে। এইটো এটা শুভ লক্ষণ। পৰম শ্ৰদ্ধেয় কিন্তু আছে কেইটামান কিন্তু হেঁচিব কাৰণে বল কাটিব ডাইৰেক্ট মাহ হ'লেও টেনশ্যন নাই না কিবা এটা আছিলে ধুই ৰাখিছে নামাৰিলা ধুই ৰাখিছে ফাউল যা খেল শেষ মামা কেনেকুৱা লাগিলে খেল চাই বঢ়িয়া লাগিলে এতিয়া আমাৰ মানুহ সভা আহে ভাল লাগিছে দে গোলটো পোৱা কাৰণে বৰ বঢ়িয়া লাগিছে গায়কসকল বেয়া পাইছে মানুহ কিমান দোকান কিমান হৈছে ন বঢ়িয়া দোকান গেলামালৰ আমি অকলে খা 10 টকা তেখেতে আমাক যোৱা 5 তাৰিখৰ পৰা আজি 1 তাৰিখলৈকে যথেষ্টখিনি অৰিহণা যোগাই আহিছিল সংঘ সহায় কৰি আহিছিল। তেখেতক সম্বৰ্ধনা জনাব এখন গোলাম গামোচাৰে এইযোৰ 3 বছৰ ধৰে এই আমাৰ মাজত সন্মানীয় সদস্য আছে একবোৰ খোৱা নাই আৰু লগতে আমি সন্মান জনাব বিচাৰিছো বহুতো ক্ষেত্ৰত আমাৰ যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়োৱা গাঁও উন্নয়ন সমিতি আৰু বন্ধু এই ক্ষেত্ৰত অৰিহণা যোগোৱা সন্মানীয় ৰজাদিন তেখেতক সন্মান জনাব বিচাৰিছো তেখেতক সন্মান জনাব এইযোৰ কংগ্ৰেছ বড়োৱে বৰ্তমান সম্বৰ্ধনা কাৰ্যসূচী স্থগিত ৰখা হ'ল। ধন্যবাদ। লগতে আমি নমস্কাৰ আপোনাৰ নামটো প্ৰথমতে কৈ দিব। মোৰ নাম চিন্ময় পাটৰ, হয়, মোৰ ঘৰ 12 ধন্যবাদ। ইয়াতে আমি প্ৰথমবাৰ পাতিছোঁ এনেকুৱা এখন ডাঙৰ খেল। হয়তো আপুনি ইয়াত আহিছে আগতে খেলিবলৈ, কিন্তু হয়তো নাহিবও পাৰে, কিন্তু সকলোৱে চিনাকি নাথাকে। তেনে ক্ষেত্ৰত আমিও তেনেকুৱা ইমান ল'ৰা চিনি নাপাওঁ, কাৰণ ফুটবলৰ প্ৰতি ইমান অভিজ্ঞতা নাই, কাৰণ প্ৰথমবাৰ পাতিছোঁ সকলো ৰাইজে জানে। এই খেলপথাৰত আপুনি হয়তো কোৱাৰ্টাৰ ফাইনেলখনৰ পৰা খেলিছে নেকি, নে প্ৰথম ৰাউণ্ডৰ পৰা প্ৰথম খেলিছিলোঁ, তাৰপৰা মই কোৱাৰ্টাৰখন খেলা নাই। কোৱাৰ্টাৰখন খেলা নাছিলে, ঠিক আছে। খেলি কেনেকুৱা অনুভৱ পালে? আমাৰ ফিল্ডখন ভালনে? অলপ হয়তো অলপ হয়, ফিল্ডখনৰ অলপ মানে ভাল কৰিব লাগে আৰু। ঠিক আছে, আপোনালোকৰ উৎসাহে আমাক আগুৱাই যাবলৈ চেষ্টা কৰিব। তাকে আপোনাৰ ফালৰ পৰা অলপ দুআষাৰ কৰক। খেলখন মানে ফাইনেল খেলখনত কেনেকুৱাভাৱে আহিছিলে মনোভাৱ লৈ? ঘৰৰ পৰা কেনেকুৱা মনোভাৱে আহিছিলে? জিকিম বুলি আহিছিলোঁ বাৰু, হয় হয়, জিকিব নোৱাৰিলোঁ। এগেইনষ্টে ভাল খেলিছে। হয় হয়, ভাল খেলিছে কাৰণে জিকিছে বাৰু তেওঁলোকে। ঠিক আছে, আগলৈ আৰু এনেকৈ খেলিব আৰু মাতিলে আহিব পাৰিলে। সকলোৱে জোৰে হাত তালি দিব লাগে। আৰু এতিয়া আমি চূড়ান্ত বিজয়ী অৰ্থাৎ চেম্পিয়ন ট্ৰফিটো গ্ৰহণ কৰিবৰ বাবে আমি মৰিগাঁও সদায় ফুটবল ক্ৰীড়া সকলো খেলুৱৈ আহিবলৈ অনুৰোধ জনালোঁ। সকলো হাত তালি দিব লাগে, জোৰে হাত তালি। স্বৰ্গীয় চন্দ্ৰকান্ত নাথে পুৰণি বঁটা আছিলে আমাৰ প্ৰথমটি বঁটা, ট্ৰফিৰ বঁটা। সন্মানীয় শ্ৰীযুত গুণধৰ নাথ
প্ৰচণ্ড খণ্ড নাথাকে ক্ষমা কৰিব অধিনায়কজন আগুৱাই আছে সকলোৱে জোৰদাৰ হাত চাপৰি দিব লাগে এতিয়া আমি মৰিগাঁও মৰিমুৱা গাঁও অধিনায়ক মহোদয় আমি মাইকৰ ওচৰত বিচাৰিছোঁ দাদা প্ৰথমে পৰিচয়টো দিলে ভাল হয় মোৰ ঘৰ সাতমাৰী হয় মোৰ নাম ইফতিয়াদুল আহমেদ হয় আপোনাক দেখি আছোঁ সৰুৰ পৰা আমি আপোনাৰ খেল দেখিছোঁ বাৰু এতিয়ালৈ খেলি আছে ভাল লাগিছে বাৰু যিয়ে নহওক আজি বিজয়ৰ মনত কেনেকুৱা ভাৱ এটা আহিছে আৰু ঘৰৰ পৰা আহোঁতে কেনেকুৱা মনোভাৱ আছিলে আপোনালোকৰ ঘৰৰ পৰা আহোঁতে ভবা আছিলোঁ যে আজি জিকিব পাৰিম হয় নেকি কাৰণ যোৱাকালি আমি বুঢ়াবুঢ়ীত 9 গেম খেলিব গৈছিলোঁ গোটেই ল'ৰাখিনি টোপনি ক্ষতি হৈ আছে হয় হয় এই মায়ে পূৰা কৰি বাৰু ঠিক আছে হয় সেইটো কাৰণে আমি আজি 100% গেম দিব পৰা নাই হয় জিকিম বুলি ভবাই নাছিলোঁ কিন্তু বহুত ভাল খেলিছে কথাটো থেংক ইউ যদিও টোপনি প্ৰতি ভাল খেলিছে কাৰণ ভাল খেলাৰ বাবে জিকিছে সেইটোৱে আপুনি আকৌ আহিব ঠিক আছে নিশ্চয় অঁ ঠিক আছে ধন্যবাদ সকলোৱে জোৰদাৰ হাত চাপৰি এতিয়া পৰৱৰ্তী কাৰ্যসূচী আমাৰ সভাপতি মহোদয় আগবঢ়াই লৈ যাব তাৰ বাবে মই অনুৰোধ জনাইছোঁ আজি খেলৰ শেষ পৰ্যায় পাইছেহি সভাপতি মন্তব্য আগলৈকে যেন এই যুৱক সংঘৰ বিষ্ণুৰাভা যুৱক সংঘৰ তৰাবৈতক বিষ্ণুৰাভা যুৱক সংঘৰ কাম কাজবিলাক আৰু ফিল্ডখন খেলুৱৈসকলে অকণমান অসুবিধা পোৱা বুলি কৈছে সেইখিনি ভাল ভুল কৰি পেলাই উচ্চ পৰ্যায়ৰ খেল ইয়াত প্ৰদৰ্শন কৰি ৰাইজক আমোদ প্ৰমোদ দিব পাৰিব বুলি মই আশা কৰি ভৱিষ্যত আশীৰ্বাদ দি যুৱক সংঘৰ আগলৈকে ভৱিষ্যতলৈ আৰু উজ্জ্বল হওক আৰু ইয়াত এই খেলপথাৰত উন্নত মানৰ খেল দেখুৱাব পাৰিব বুলি আশা কৰি মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ আৰু লগতে সভা ভংগ হ'ল বুলি মই ঘোষণা কৰিছোঁ